ন্যায় প্ৰক্ৰিয়াটো চলি আছে আদালতত আমি এতিয়া তাৰ মাজত বহুত মন্তব্য দিয়াটো উচিত নহয় কিন্তু তথাপিতো এই ধীৰ গতিটো আমি কোনোৱেও আচলতে সহ্য কৰিব পৰা নাই আমি সকলোৱে বিচাৰি আছোঁ যে সোনকালে কিবা এটা উত্তৰ আহক সেই 19 তাৰিখৰ পৰা 19 ছেপ্টেম্বৰৰ পৰা আজিলৈকে আমি সকলোবোৰ ক'ৰবাত স্থবিৰ হৈ গৈছোঁ কোনো গতি নাই আমাৰ এটা উত্তৰ নাই যিহেতু আমি সেইকাৰণে আমাৰ মনবোৰ অস্থিৰ আমি মানে সুস্থিৰ হ'ব পৰা নাই কোনো সেইকাৰণে এটা উত্তৰ আমি বিচাৰিছোঁ আৰু আমাৰ এই প্ৰাণৰ মানুহজনৰ লগত আচলতে কি হৈছিল সেই কথাটো আমি জানিব বিচাৰিছোঁ সেইকাৰণে সোনকালে এটা আদালতৰ পৰা বা ন্যায়পালিকাৰ পৰা আমি সকলো আস্থা ৰাখি আমি আইনৰ গণ্ডিৰ মাজত থাকিয়ে আমিতো বেলেগকৈ একো বিচৰা নাই তাৰ মাজত থাকিয়ে সকলোখিনি আমি ধৈৰ্যৰে সৈতে আমি অপেক্ষা কৰিছোঁ সোনকালে যাতে আমি এটা সমিধান পাওঁ আমি এটা উত্তৰ পাওঁ আমাৰ মানুহজনৰ লগত কি হৈছিল আৰু যিখিনি দোষী ইতিমধ্যে সাব্যস্ত হৈছে তেওঁলোকৰ কথা ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়েও কেবিনেটতো কৈছে যে এইটো এটা হত্যাকাণ্ড আছিল আৰু এজনে হত্যাকাণ্ডটো কৰিছিল 3-4জনে সহায় কৰিছিল গতিকে দোষী সাব্যস্ত হৈছে তেওঁলোক ইতিমধ্যে তেওঁলোকৰ আইনৰ গণ্ডিত আছে বিচাৰ কাৰ্য চলি আছে গতিকে দোষী শাস্তি পাওক সোনকালে যিমান পাৰি সোনকালে শাস্তি দিয়ক আৰু কঠোৰতকৈ কঠোৰতম শাস্তি পাওক সেয়াই কথা মই কৈ আছোঁ যদি আপুনি নতুনকৈ আমাৰ চেনেলটো চাবলৈ আৰম্ভ কৰিছে তেনেহলে এনে ধৰণৰ খবৰৰ বাবে সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব কাম বাউণ্ডাৰী ৱালখনৰ কথা আমি পাতিছিলোঁ সেইকাৰণে বাউণ্ডাৰী ৱালখন যদি নহয় তাৰমানে পিছফালেতো গোটেই পাহাৰীয়া এঢলীয়া মাটি সেইখিনি খহি আহিব কদৰ্যময় পৰিৱেশ হ'ব সেই কথাটো বহুতবাৰ ময়ো কৈছোঁ বহুজনে কৈ আছে সেইখিনিৰ ব্যৱস্থা তেওঁলোকে পদক্ষেপটো আৰম্ভ কৰিছে কামবোৰ অলপ ক্ষিপ্ৰতৰ হ'ব লাগিব কাৰণ এতিয়া বৰষুণ আৰম্ভ হৈয়ে গ'ল গতিকে ঠাইখিনি আমি সুৰক্ষিত কৰি ৰাখিবলৈ আৰু গোটেই যিমানবোৰ তাত বস্তু বাহানি আছে বহুত লোকেও মৰমতে জুবিনক বহুত বস্তু উপহাৰ দিছে তাতে তেনেকৈ মুকলিভাৱেই থকা নিচিনাকৈ আছে কাৰণ সাধাৰণভাৱে দুটা তম্বুৰ নিচিনা দুটা ঘৰ কৰিহে ৰখা হৈছে এই গোটেইবোৰ সংৰক্ষিত কৰিবলৈ সুৰক্ষিত কৰিবলৈ হ'লে সোনকালে কামবোৰ অলপ খৰতকীয়া হ'ব লাগিব আৰু এতিয়া বৰদৈচিলা আহিব আৰু বৰষুণৰ বতৰ ইতিমধ্যে আৰম্ভ হ'ল গতিকে কামখিনি খৰতকীয়াকৈ হ'ব লাগিব আৰু জুবিন ক্ষেত্ৰখন এতিয়া অকল সামান্য এখন সমাধি ক্ষেত্ৰ হৈ থকা নাই গতিকে জুবিন ক্ষেত্ৰখন সেই এটা বিশেষ মানে ৰূপ দিবলৈ বা বিশেষ পৰ্যায় দিবলৈ পৰ্যটন ক্ষেত্ৰ হৈ পৰিছে হাজাৰ হাজাৰ লোক আহে বিভিন্ন ঠাইৰ পৰা আহে অকল অসমৰ বুলি নকওঁ ভাৰতৰ বিভিন্ন ঠাইৰ পৰা পৃথিৱীৰ বিভিন্ন ঠাইৰ পৰা লোক আহে গতিকে এনেকৈ থকাটো আমাৰ সকলোৰে কাৰণে আচলতে এটা কি বুলি কওঁ আমাৰ এটা অকল আৱেগৰ কথা নহয় আমাৰ কাৰণে এটা অন্য মানুহৰ আগত এটা আমাৰ স্বাভিমান গতিকে বেলেগ অন্য মানুহে আহি পেলাই যাতে ক্ৰিটিচাইজ কৰি যাব নোৱাৰে তেনেকুৱা এটা পৰ্যায়লৈ আমি সোনকালে এটা ৰূপ দিবলৈ ব্যৱস্থা কৰিলে ভাল হয় কমেণ্টত জনাওক আপোনাৰ মতামত সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব পুনৰ লগ পাম আন এটা নতুন খবৰৰ সৈতে